সেইদিনাখন গাঁৱত যিটো ঘটনা হৈ গ'ল সেয়া হ'বলৈ নাপালেহেঁতেন। তই আমাৰ নন্দিতাক এইফালে যোৱা দেখিছিলি নেকি? ফুট মাফ কৰি দিব লাগে হা কুত্তা, ফুট মাফ কৰি দিব লাগে। মোৰ নিচিনা মানুহ এটাই 5,000 টকা দিয়াটো অসম্ভৱ। এই মাষ্টাৰ, আপোনাৰ ছোৱালীক পঠিয়াই দিব, একেলগে মিলি ইয়াক কাটি ৱাৰীৰ পাছফালে পুতি থওঁ। তহঁত যদি গুলি হয় আমি অসম পুলিচ তোপ হয় তোপ। তহঁতৰ দৰে বাঘক মেকুৰীৰ দৰে নচোৱা চাৰ্কাছৰ ৰিং মাষ্টাৰ। কাঞ্চনটো ঘৰত নাছিলি? তহঁতৰ চিপি চিপি তেল বাহিৰ কৰিম মই। অনিৰ্বাণৰ হাঁহি, অনিৰ্বাণৰ মাত, অনিৰ্বাণৰ ঢোলৰ